হাই বন্ধু বান্ধৱীসকল, আহকচোন আজি দুপৰীয়া সাজত কি বনালোঁ আপোনালোকক দেখুৱাওঁ। অলৰেডি মই গোটেইখিনি যোগাৰ কৰিয়ে থৈছোঁ। এয়া মাছ, এয়া পিঁয়াজ আৰু বিলাহী, মাছ আৰু ঔটেঙা, বেচন আৰু নৰসিংহ আৰু মগজু লৈছোঁ, মাছৰ লগত বনাম। তেল আৰু পিঁয়াজ দিছোঁ, লগতে দুটামান সৰিয়হ দিছোঁ খাবলৈ সোৱাদৰ। এয়া মাছ, হালধি আৰু নিমখ, আৰু আনফালে কেৰাহী বহাই দিছোঁ মাছ ফ্ৰাই কৰিব। কেঁচা জলকীয়া আৰু নহৰু দিলোঁ। অলপ পানী দিলোঁ। এতিয়া ইয়াত ঔটেঙা দিম। এতিয়া ইয়াত চাউলৰ গুড়ি অকণমান পানীৰ লগত মিহলাই দিছোঁ। তাৰপিছত আঞ্জাখন ভালদৰে পাক উঠিব দিলেই হ'ল। আৰু মই এতিয়া ফ্ৰাই কৰি থোৱা মাছখিনি ভাজিব ওলাইছোঁ। আৰু বেচন দি নৰসিংহকেইটা ফ্ৰাই কৰি লৈছোঁ। এয়া মোৰ গোটেইখিনি হৈ গ'ল। আপোনালোকৰ কেনেকুৱা লাগিল বাৰু চাই?